হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। তো আজি পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ মই দিয়া ভিডিঅ'খিনি আপোনালোকে চাই আছে আৰু যদিহে চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট একদম কৰিব, যাতে মই কমেণ্টৰ দ্বাৰা গম পাওঁ যে মোৰ কি ভুল হৈ আছে বা মই কিখিনি শুধৰাব লাগে। তো এইখিনি মই নিশ্চয়কৈ ট্ৰাই কৰিম। তো আজি এটা একদম চিম্পল চয়াবিনৰ ৰেচিপি মই বনাম বুলি ভাবিছোঁ। তো ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ আৰু সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। তো এতিয়া বেছি বকি নাথাকি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ কাৰণে মই লৈছোঁ 2টা কেঁচা পিঁয়াজ চপ কৰি, কেঁচা জলকীয়া, আদা, নহৰু, তেজপাত, দালচেনি, শুকান জলকীয়া এটা আৰু এটা বিলাহী। তাৰপিছতে চয়াবিনখিনি আমি গৰম পানীত তিয়াই ভালকৈ চেপি লৈ ইয়াত প্ৰয়োজন অনুসৰি নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান ৰঙা জলকীয়াৰ গুড়ি দি ইয়াত এড কৰিছোঁ মই অকণমান দৈ আৰু ইয়াক ভালকৈ মিহলাই এতিয়া মই 10-15 মিনিটৰ কাৰণে ঢাকন লগাই ছাইড কৰি থৈ দিম। তাৰপিছতে এটা বাটিত জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান জলকীয়াৰ গুড়ি দি মই পানী অকণমান দি ইয়াক ভালকৈ মিহলাই ছাইড কৰি থৈ দিম। এতিয়া কেৰাহীখন গৰম হ'ব দি তাত আমাক প্ৰয়োজন অনুসৰি তেল দি আমি গৰম হোৱাৰ পিছত চয়াবিনখিনি ইয়াত ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। আৰু চয়াবিনখিনি অকণমান ফ্ৰাই হোৱাৰ পিছত আমি ইয়াক ধুনীয়াকৈ উঠাই দিম। এতিয়া সেই একেখন কেৰাহীতে আমি অকণমান তেল দি গৰম হোৱাৰ পিছত যিখিনি পিঁয়াজ কাটি থৈছিলোঁ সেইখিনি দি দিম। তাৰে আগত আমি তেজপাত, দালচেনি আৰু শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছত তাত আমি বিলাহীখিনি দি ইয়াক ভালকৈ ফ্ৰাই হ'বলৈ দি দিম। তাৰপিছতে ইয়াত মই আদা নহৰুৰ পেষ্টটো দি দিছোঁ, যাতে এই আদা নহৰুৰ কেঁচা ভাৱটো নাইকিয়া হয়। আৰু এতিয়া প্ৰয়োজন অনুসৰি নিমখ, হালধি দি দিছোঁ আৰু এতিয়া ইয়াত মই ফ্ৰাই কৰি থোৱা চয়াবিনখিনি এড কৰিম আৰু তাৰপিছতে মই দিম যিখিনি জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়াৰ গুড়ি আমি পানীৰে মিক্স কৰি থৈছিলোঁ বাতিটোত সেইখিনি। আৰু এতিয়া ইয়াত মেইন আমি যিটো বস্তুৰে আজি বনাইছোঁ দৈ, সেইখিনি মই ধুনীয়াকৈ 1 চামুচ লৈ ইয়াক ভালকৈ ফেটি লৈছোঁ আৰু ইয়াক তাৰ ওপৰত দি দিছোঁ। আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰি আমি ইয়াত এড কৰিম প্ৰয়োজন অনুসৰি পানী। আৰু এতিয়া এইখিনি যেতিয়া উতলিব ধৰিছে তেতিয়া মই অকণমান লাষ্টত গৰম মছলা এড কৰি দিছোঁ আৰু ইয়াক ভালকৈ উতলিব দিলোঁ। আৰু এয়া আমাৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। আজি ডিনাৰটো এনেকৈয়ে কৰিলোঁ। তো আপোনালোকে কেতিয়াবা বনাই খাব আৰু কেনেকুৱা পালে জনাব। বাই।